হেল্ল' বহুত দিনৰ মূৰত এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। কিন্তু মই পচলাখিনি মানে মঠি আছোঁ হাতে, যিহেতু তাৰপৰা যিটো ৰস ওলাইছে দেখিছে, এই ৰসটো মাক খুৱাব লাগিব। যিহেতু মাৰ ভাগৰ থাইৰইড আছে, ইউৰিক এচিডৰ প্ৰব্লেম আছে, বহুত কিবা কিবি আছে, চুগাৰ আছে তাৰ কাৰণে। পিনে ৰুটি আৰু লগতে পচলা ভাজি বনাই দিলোঁ খাবৰ কাৰণে। তাৰপিছত মই ঘৰটো চাফা কৰি ল'লোঁ, যিহেতু বহুত দিন নাথাকোঁৱেই ঘৰত, সেইকাৰণে যিদিনা ঠিকছে কৰি লওঁ আৰু কামবিলাক দেই। অলপ পিছফালে দেখিছেনে, তাতে এখন চাব চেণ্টাৰ আছে, তাতে মাক নি বেজীটো দিয়াই ল'লোঁ। গাটো বহুত দিনৰ পৰা ভাল নাই, তেনেকুৱা হৈ আছে। তাৰপিছত মই আধা কাম কৰিয়ে আকৌ বাৰী শাক পাচলি বিচাৰিলোঁ। সেইপিনে পানী মাটি কান্দুৰি, কচু, ঢেকীয়া, এইপিনে পচলা দুটাও কাটি থৈছোঁ খাবৰ কাৰণে, আৰু মাৰ কাৰণে ৰসটো খাবৰ কাৰণে কাটি থৈছোঁ। এইপিনে গৈ মই শাক বিচাৰিব যাওঁতে পানী নামিবলগীয়া হ'ল, পানীটো নামিলোঁ। তাৰপিছত গা পা ধুই আজৰি হৈ ল'লোঁ। তাৰপিছত বোলো অকণমান শুই মেলি লওঁ, ভাতকেইটাও খাই ল'লোঁ তেনেকৈ।